মোৰ ল'ৰাটোৰ হৈছে এইবিলাক পুৰা গুটি গুটি হৈ গৈছে এইবিলাক এয়া চাব পাৰে এইবিলাক গুটি গুটি হৈ গৈছে মই ভাবিছোঁ এটা নিম আৰু এল'ভেৰা দি চাবোন বনাম যিহেতু নিম আমাৰটো গাৰ ছালৰ কাৰণে বহুতেই ভাল নিমটো আৰু এল'ভেৰাটো আহক আমি কাটি পেলাই এইখিনি আমি এই সেউজীয়াখিনি অকণমান সজোৱা এইখিনি আমি চাফা কৰি পেলাই লৈ আহিছোঁ এইটো আমি নিম পাত পিচিব ওলাইছোঁ নিম পাতখিনি ভালকৈ ধুই লৈছোঁ আনি পেলাই আৰু এইটো হ'ল আমাৰ চব বেছ ইমানখিনি নালাগিব আদাখিনি এইটো আমাৰ আধা কেজি হয় এইটো আমাৰ চব বেছ বনোৱা এইটো খাং আমি এই নিম পাতখিনি পিচি ল'লোঁ এতিয়া আমি ইয়াত চাকি ল'ম এই নাচাকিলে মানে এইটো গোটা গোটা হৈ থাকিলে বেয়া চাবোনৰ পাতলা হৈ যায় তেতিয়া পানীখিনি এইটো চাকি দিলে বিৰাট ভাল হয় আমি এনেকৈ চাকি লৈছোঁ আপোনালোকে এনেকৈ চাকি ল'ব এয়া চাওক কি ধুনীয়াকৈ এয়া হেৰি হৈ গৈছে এয়া আমাৰ ধুনীয়াকৈ এইখিনি জোলখিনি ওলাই লৈছোঁ এয়া হৈ গৈছে আমাৰ আমি চব বেছখিনি ইয়াত দি দিম চব বেছখিনি ইয়াত দি পেলাই এইটো আমি ভালকৈ ফেটি ল'ম লৰাই থাকিব লাগিব ভিডিঅ' বনাব এয়া চাওক এতিয়া আমি গলাই ল'ম এইখিনি গলি যাব লাগিব এইটো মই মিছৰ পৰা আনিছিলোঁ চব বেছটো মই মানে আগত ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আপোনালোকে চাব পাৰে এইটো গাখীৰৰ নিচিনা কিবা ওলাইছে তথাপি মই চাবোন বনাই চাম ৰিজাল্টটো আপোনালোকক দিম চাম কেনেকুৱা হয় এতিয়া আমি এইখিনি মিলাই দিলোঁ নিম আৰু এল'ভেৰাখিনি এতিয়া আমি দি দিম এতিয়া আমি ইয়াত ঢালি লওঁ এয়া এতিয়া 2-3 ঘণ্টাৰ কাৰণে এইটো এনেকৈ থাকিবলৈ দিম চাম ৰিজাল্টটো 1-2 ঘণ্টাৰ পিছত 3 ঘণ্টা নালাগে 1-2 ঘণ্টাতে উলিয়াই আপোনালোকক ৰিজাল্টটো দেখুৱাম এতিয়া আমাৰ হৈ গৈছে চাবোন আমি এতিয়া উলিয়াই চাম চাবোনটো কেনেকুৱা হৈছে এইটো আমাৰ হৈ গৈছে চাবোন ৰেডি চিকচিকীয়া হৈ গৈছে আচাৰ তো আমাৰ চাবোন হৈ গ'ল ৰেডি আমি ইয়াতো ভৰাই লৈছিলোঁ বাচাৰখিনি তো এইটো উলিয়াই চাম কেনেকুৱা হয় এয়া চাওক ধুনীয়া হৈছে এইটো বেক চাইডটো ইমান ধুনীয়া হৈছে আৰু বহুত টান হৈছে এয়া চাব পাৰে এয়া চাওক মই জোৰছে দবাইছোঁ দেই এয়া চাওক